আসসালামু আলাইকুম প্রিয় ভাই ভনীসকল, সকলো কেনেকুৱা আছে? আলহামদুলিল্লাহ আমি ভাল আছোঁ। আশা কৰোঁ সকলো ভাল থাকিবলৈ। তো আজিৰ কথাটো হৈছে, এতিয়া কেইদিন ধৰি অসমত এটা ভিডিঅ' এটা নিউজ বহুত চলি আছে, যিটো হৈছে নেকি মানুহক সৰু সৰু ল'ৰা ছোৱালীবিলাক কি কৰে, ধৰি লৈ যায়। এনেকুৱা মানুহ ওলায়, এইটো নেকি সৰু সৰু ল'ৰা ছোৱালী কি কৰে, ধৰি লৈ যায়। তো আপুনি আগতে এই ভিডিঅ'টো চাওক। আমাৰ গাঁৱৰ, এইটো আমাৰ গাঁও হয়, এই গাঁৱৰ এই ভিডিঅ'টো আমাৰ গাঁৱত এই মানুহক ধৰিছে। তো আমি সকলো অসমৰ মানুহক কওঁ যে গোটেই অসমবাসী ৰাইজ আপোনালোক সাৱধানত থাকিব, কিয়নো আজিকালি অসমত বহুত মানুহ ওলাইছে, যি মানুহে নেকি কি কৰে, ঘৰৰ সৰু সৰু ল'ৰা ছোৱালীক কি কৰে, আগুৱাই কৰি লৈ যায়, ধৰি লৈ যায়। সেইকাৰণে আমি সকলোক ক'ম যে আপোনালোক কি কৰিব, আপোনাৰ সৰু সৰু ল'ৰা ছোৱালীক, বাচ্চাবিলাকক কি কৰিব, ভালকৈ ৰাখিব, সাৱধান ৰাখিব। কিয়নো ঘৰৰ পৰা আজিকালি যদি আপোনাৰ ল'ৰা ছোৱালীক আপুনি এৰি দিয়ে, তেনেহ'লে নাজানো, আল্লাহ জানে, হয়তো বা লৈ যাব পাৰে। সেইকাৰণে আপোনাৰ সৰু সৰু ল'ৰা ছোৱালীক কি কৰিব, সাৱধানৰ সহিত ৰাখিব। কিয়নো আজিকালি অসমৰ অৱস্থা বহুতেই বেয়া। চাৰিওফালে খালি এনেকুৱা এইটো নিউজ আছে, নগাঁও ডিষ্ট্ৰিক্ট, হোজাই, ধুবুৰী, দিহিং, সকলো জেগাত, অসমৰ সকলো ডিষ্ট্ৰিক্টত এনেকুৱা মানুহ ওলাইছে। এইটো হৈছে এটা টীম। সেইটো মই ক'ম যে এইটো হৈছে এটা দুৰ্নীতি, যি নেকি সকলো জেগাত ওলাইছে। এটা দুটা জেগাত নহয়, সকলো ডিষ্ট্ৰিক্টত ওলাইছে। আমাৰ গাঁৱতো ওলাইছে। আমাৰ এইফালে এটা গাঁও আছে, এইফালে আমাৰ চাৰিওফালে এইটো খবৰ পাই আছোঁ যে মানুহ ওলাইছে, ছোৱালী মানুহ, বাচ্চা মানুহ কি কৰে, ধৰি লৈ যায়। সৰু সৰু ল'ৰা ছোৱালী কি কৰে, ধৰি লৈ যায়। সেইকাৰণে আমি সকলো অসমবাসীক ক'ম যে আপোনালোক সাৱধানৰ সহিত থাকিব। কিয়নো আপুনি যদি এলাৰ্ট হৈ নাথাকে, তেনেহ'লে কেতিয়া কি ঘটনা হৈ যাব আপুনি ক'ব নোৱাৰিব। সেইকাৰণে মই সকলো অসমবাসীক ক'ম যে সকলো মানুহ কি কৰিব, সাৱধানৰ সহিত থাকিব। আৰু সকলো অসমৰ মানুহ কি কৰিব, ভিডিঅ'টো শ্বেয়াৰ কৰিব বেছিকৈ। কিয়নো সকলো অসমৰ ওচৰত যাব লাগে, যে শুনিব লাগে যে আমালোকৰ গাঁৱত কি হৈছে, এনেকুৱা ঘটনা হৈ আছে। সেইকাৰণে সকলো মানুহৰ বাচ্চাক কি কৰিব, সাৱধান কৰিব। সেইকাৰণে মই ক'ম যে মোৰ ভিডিঅ'টো সকলো মানুহৰ ওচৰত শ্বেয়াৰ কৰিব। সকলো মানুহে মোৰ ভিডিঅ'টো চাই কি কৰিব, সাৱধান হ'ব। ইনশাআল্লাহ। আসসালামু আলাইকুম।